হেল্ল' কেনে আছা? ভাল তোমাৰ? বেয়া। ইমান দিন পিছত আজি কেনেকৈ মনত পৰিলে? তুমিতো কল মেছেজ নকৰাই, আজি ময়ে কৰিলোঁ। কিয়? কি হৈছে? একো নাই। কি হৈছে কোৱা? আচ্ছা বাদ দিয়া এইবোৰ, তুমিতো মেছেজ নিদিয়াই আজিকালি। তুমিতো চাগে আজি মোক বেয়া পোৱা ন? যি মুহূৰ্ত আহিছে তাকেই কৈছোঁ। আই ন'। কি কৰা নাছিলোঁ মই তোমাৰ বাবে? বহুত ইনচাল্ট কৰিছা তুমি মোক, সেইটোৰে চাগে যোগ্য আছিলোঁ মই। চৰি। বয়ফ্ৰেণ্ডৰ কি খবৰ? নেজানো। কিয়? কি হৈছে? ব্ৰেকআপ হৈছে। কিয়? প্লিজ টপিক চেঞ্জ কৰা। কোৱা। ব্ৰেকআপৰ পিছত তোমাক বহুত মিছ কৰিছিলোঁ। তুমি বহুত ভাল আছিলা, মই তোমাক বহুত কষ্ট দিছিলোঁ আৰু এই সকলোবোৰ তাক কৈছিলোঁ। তাৰপিছত ব্ৰেকআপ হৈছে। মই তোমাক বহুত মিছ কৰিছোঁ। প্লিজ ক্ষমা কৰি দিয়া। আই এম ৰিয়েলি চৰি। হ'ব, চৰি ক'ব নালাগে। তুমি যে মোক মিছ কৰিছা এইখিনিয়ে যথেষ্ট। থেংক ইউ। পিছে তোমাৰ গাৰ্লফ্ৰেণ্ড? এতিয়া অকলে থাকিব শিকিছোঁ। চৰি। শুনা, কোৱা। একো নহয়। কোৱা। তুমি চাগে এতিয়া মোক বহুত ভাল পোৱা ন? ঐ কি? বহুত ভাল পাওঁ। তুমি? নেজানো, এইটো কিবা প্ৰশ্ন হ'ল নেকি? বহুত বহুত ভাল পাওঁ তোমাক, নিজতকৈও বেছি। সঁচাই ইমান ভাল পোৱা তুমি মোক? চৰি। আই লাভ ইউ ছ' মাছ।